মৰিগাঁও জিলাৰ লাহৰিঘাটত বিজেপিৰ জনসম্পৰ্ক অভিযান। নিৰ্বাচনৰ পূৰ্বেই লাহৰিঘাটত খহিছে কংগ্ৰেছৰ দুৰ্গ। অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামানহে মাহ বাকী থকা অৱস্থাত ৰাজ্যখনৰ সকলো প্ৰান্ততে শাসকীয় দল বিজেপিয়ে জনসম্পৰ্ক অভিযান তীব্ৰতৰ কৰি তুলিছে। মৰিগাঁও জিলাৰ লাহৰিঘাট বিধানসভা সমষ্টিটো যোৱা মঙলবাৰে শাসকীয় দলটোৱে জনসম্পৰ্ক অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপিৰ জনসম্পৰ্ক অভিযানৰ আৰম্ভণিতেই কংগ্ৰেছ দলৰ দুৰ্গস্বৰূপ সমষ্টিটোৰ 11 নং তুলসীপুৰী গাঁও পঞ্চায়ত কংগ্ৰেছ শূন্য হৈ পৰিল। শাসকীয় দলটোৰ জনসম্পৰ্ক অভিযান কাৰ্যসূচীৰ অংশ হিচাপে লাহৰিঘাট সমষ্টিৰ কুশতলী আৰু নিজ গেৰুৱা মণ্ডলত আয়োজিত এক অনুষ্ঠানত দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক জয়ন্ত ডেকাৰ উপস্থিতিত তুলসীপুৰী গাঁও পঞ্চায়তৰ 4গৰাকী কংগ্ৰেছী ৱাৰ্ড সদস্যই বিজেপিত যোগদান কৰে। মোৰ নাম আনোৱাৰ হোসেন, মই তুলসীপুৰী পঞ্চায়তৰ এজন সদস্য, ৱাৰ্ড নম্বৰ 5। মই আজি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান হ'লোঁ। আমি 4জন মেম্বাৰ একেলগে আহি বিজেপিত যোগদান কৰিছোঁ আৰু বাকী নাই। আমি 4জনে আছিলোঁ, 4জনে আহি কংগ্ৰেছ মুক্ত হৈ গ'ল। ইফালে দলটোৰ কাৰ্যপন্থা সম্পদ মত প্ৰকাশ কৰি জনসম্পৰ্ক অভিযানৰ প্ৰভাৰী তথা দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে মন্তব্য কৰে যে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু অসমৰ সোণোৱাল চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে লাহৰিঘাট সমষ্টিৰ 50,000 পৰিয়ালৰ লগত জনসম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব। ৰাইজৰ কাৰণে কি কৰিলোঁ কি নকৰিলোঁ তাৰ সফলতা অথবা বিফলতাৰ বিচাৰ কৰাৰ এটা কাৰ্যসূচী হিচাপে এই জনসম্পৰ্ক আঁচনি আমাৰ আয়োজন কৰা হৈছে। এই লাহৰিঘাট সমষ্টিত এই জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা বুলি ঘোষণা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।